পাইছোহি আৰু তেনেহ'লে মোৰ লগতে চাই থাকিব আপোনালোকে। এয়া আমি ওপৰলৈ উঠি যাম এতিয়া। মোৰ লগৰকেইজনী ইতিমধ্যে আগত গুচিয়ে গৈছেগৈ। মই ভিডিঅ' কৰিবৰ কাৰণে অকণ পিছ পৰি গ'লোঁ। ব'লক তেনেহ'লে ভিডিঅ'টো চাই থাকিব। বান্দৰ দেখিছেনে বাৰু? ষ্টেপকেইটা উঠি আহিলোঁ, ভয়ে লাগে পায়, ফোন চোন থাপ মাৰি লৈ যাব যেন। तुम मिले हो ऐसे तुम मिले हो जैसे मिल रही हो इत्र से हवा। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি মই আহিছোঁ গুৱাহাটীৰ বশিষ্ঠ মন্দিৰত। আৰু বশিষ্ঠ মন্দিৰৰ গোটেইখিনি পৰিৱেশ আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। আৰু আমি ইতিমধ্যে সেৱালৈ আহিলোঁ, যিহেতু সেইখিনি বস্তু ভিডিঅ' কৰিবলৈ অলপ অসুবিধা হয় আৰু ভাল নালাগে। যিহেতু চাকি তাকি দিলোঁ, সেইখিনি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোখিনি আপোনালোকে চাই থাকিব। জ্বলাই আছে जय हो शंकरा। আমি আৰু এয়া মোৰ লগত আহিছে স্পৰ্শা আৰু দীক্ষা। আৰু তেনেহ'লে ব'লক আমি এতিয়া আৰু দেখাই আছোঁ আপোনালোকক গোটেই পৰিৱেশখিনি। আৰু আপোনালোকে যেতিয়া এই মন্দিৰটোৰ পিছফালে আহিব, তেতিয়া এটা অতি সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। পিছফালে আহিলে আচলতে খুব ভাল লাগে। আৰু ইয়ালৈ বিভিন্ন মাংগলিক কাৰ্যসমূহত মানুহবিলাক আহে, পানী তুলিবলৈ বা অন্যান্য কামবিলাক কৰিবৰ বাবে আহে। আৰু ইয়াৰে পৰিৱেশটো খুব ভাল লগা হয়। আৰু আমি এতিয়া গৈ আছোঁ অকণমান ইয়াতে বহিবলৈ। খুব ধুনীয়া ৰ'দ পৰি আছে আৰু শিলখিনিত মানুহ বহুত বহি আছে। আৰু তেনেহ'লে আমি অকণমান বহি লওঁ আৰু আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকিব। আৰু ইয়াতে বহুত বান্দৰ আছে, বান্দৰবিলাকেও মানুহৰ লগতে আহি বহি বহি থাকেহি। আৰু খুব ভাল লগা আচলতে এটা পৰিৱেশ। আৰু আমি এতিয়া ইয়াতে বহি আছোঁ এইয়া শিলখিনিত। আৰু ইয়াৰে পৰিৱেশটো ইমান ভাল লাগিছে। আমি ইয়াতে প্ৰায় এঘণ্টামানে বহি আছোঁ। এতিয়া মানুহ ইমান নাই, দুই এটা আহি আছে তথাপিতো। আৰু এই চাওক বান্দৰকেইটা চাওক, পোৱালিটো কেনেকৈ উঠাই লৈ গৈ আছে। পেলাই দিলে, দমেই বেলেগ। এয়া আমি তলৰ পৰা আহিলোঁ। আৰু আমি এতিয়া মন্দিৰৰ পৰা যাব ওলাইছোঁ। আপোনালোকক মই গোটেইখিনি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব।